ওয়েলকাম টু মাই চেনেল টুৰিষ্ট ভৱেন। তো আজি আমি আহিছোঁ টিপাম দেৱী থানলৈ। আজি টিপাম দেৱী থানৰ এই খটখটিৰ ওপৰেদি আমি উঠি গৈ আছোঁ। তো আপোনালোকে দেখিবলৈ পাৰিব। তো চাই থাকক মোৰ চেনেলটো টুৰিষ্ট ভৱেন, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো মোৰ লগত আহিছে মোৰ ভাই। তো আমি গৈ আছোঁ। চাহ গছৰ মাজে মাজে, চিৰিজ গছৰ তলে তলে, এই ওখ চিৰিতলেৰে মই এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছিলোঁ টিপাম দেওশাল থানলৈ। আৰু এই থানখনক কোনো লোকে টিপাম দেৱী থান বুলিও কয়। এই থানখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটুকুৰা ঠাইত আছে, আৰু এই ঠাইটুকুৰাৰ নামেই হৈছে টিপাম। টিপাম ইতিহাসে গৰকা এখন ঠাই, কাৰণ 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই সুদূৰ চীন দেশৰ ইউনান প্ৰদেশৰ পৰা আহি ইয়াত ৰাজধানী স্থাপন কৰিছিল, আৰু তেওঁ ইয়াত 3টা বছৰ অতিবাহিত কৰিছিল। এই টিপামতে আহি তেওঁ দেখিছিলে ওখ পাহাৰবিলাক গছ গছনিৰে ভৰা, আৰু এই পাহাৰবিলাকৰ ওপৰৰ পৰাই তেওঁ দেখিছিলে যে অসমৰ সোণোৱালী শস্যৰে ভৰা ধাননি পথাৰসমূহ। আৰু তেতিয়াই এই ঠাইডোখৰৰ নাম তেওঁ টিপাম ৰাখিছিল। আৰু তেওঁ মনতে ভাবিছিল যে তেওঁ সপোনত দেখা সপোনৰ ৰাজ্যখন এইখনেই হয়। আৰু মই এনেদৰেই এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আপোনালোকে টিপামৰ প্ৰাকৃতিক সৌন্দৰ্য মোৰ ভিডিঅ'টোত সম্পূৰ্ণ উপভোগ কৰিব পাব বুলি মই আশাবাদী। কাৰণ ইমান এটা সুন্দৰ ঠাই, এটা ইমান সুন্দৰ পথেৰে মই আগবাঢ়ি গৈছোঁ। এই চিৰিডাল প্ৰায় 700 মিটাৰমান দীঘল হ'ব, কাৰণ তলৰ পৰা প্ৰায় 700 মিটাৰমান ওপৰত উঠি গ'লেহে আমি এই দেওশাল থান অৰ্থাৎ দেৱী থানখন আমি পামগৈ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো।
হেল্ল' ফ্ৰেণ্ডছ, তো বহুত ওপৰলৈকে উঠি আহিলোঁ আমি, ভাগৰি গৈছোঁ, একদম ঘাম পানী ওলাই গৈছে। মা দেৱী দৰ্শন কৰিবলৈ আহিছোঁ আমি। তো আপোনালোকক দেখাইছোঁ আমি বহুত ওপৰলৈ উঠি আহিলোঁ, প্ৰায় 500 মিটাৰ ওপৰলৈকে উঠি আহিলোঁ। আৰু কিমান দূৰ যাব লাগিব এতিয়ালৈকে গমেই পোৱা নাই। তো আমি এনেদৰে গৈ আছোঁ। তো আগে আগে আমাৰ তাই গৈ আছে, ঠিক এনেধৰণে আমি উঠি গৈ আছোঁ। এতিয়া চোৱা বহুত পূৰা ভাগৰি গৈছোঁ, আমি দুইজনে ভাগৰি গৈছোঁ। হেল্ল', ভাগৰ লাগিছে? ঠিক আছে ব'লা, এনেই গৈ থাকা। তো আমি এনেদৰে আগবাঢ়ি গৈ আছোঁ। তো চাই থাকোঁ। তো অলৰেডি 500 মিটাৰ আমি ওপৰলৈ উঠি আহিলোঁ। তাৰপিছত এতিয়া আৰু 200-300 মিটাৰ উঠিব লাগিব। তো পূৰা ভাগৰি গৈছে ন। তো আমি উঠি গৈ আছোঁ। অদ্ভুত, ভগৱানৰ দৰ্শন কৰাটো ইমান সহজ নহয় কিন্তু দেই। তো চাই থাকক। যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।